সঁচাকে মা শপত কৈছোঁ আপোনালোকে চাগে দেখিলে আৰু নেদেখিলে একো নাই শব্দটো শুনিলে চাগে বন্ধুসকল এতিয়া মই গৈ গৈ ভাগৰি পৰিছোঁগৈ এতিয়া মই অকলে আছোঁ জংঘলৰ ভিতৰত চাব পাৰে এয়া ইয়াতে অলপ জিৰাই লওঁ কি হয় কি নহয় এনেকৈ গম পাবগৈ চ' মই এতিয়া আকৌ যাওঁ গৈ গৈ ভাগৰি পৰিছোঁগৈ যদিও চেলেঞ্জটো আৰু এতিয়া 2 ঘণ্টা গৈছেহে আৰু আপোনালোকে কোনেও নক'বা যে সেইটো মিছা ফেক বুলি কাৰণ বন্ধুসকল এটা কথা শুনক মই 5 ঘণ্টাটো ভিডিঅ' বনাই মই দিব নোৱাৰোঁ কাৰণ 5 ঘণ্টা যদি ভিডিঅ' বনায় তেনেহ'লে স্পেচ নাথাকিব আৰু লগতে স্পেচ ভৰি যাব তো প্ৰিয় বন্ধুসকল আকৌ ইয়াতে জিৰাই ল'ব লাগিব একেৰাহে মানুহ গৈ থাকিলে ভাগৰি পৰি ইয়াতে মৰি থাকিব চাগে এতিয়া আকৌ মোৰ লগত মানুহ এজনো নাই চ' মই অকলে কি কৰিব পাৰিম ন কল এটা আহিছিলেগৈ চ' কথাটো পাতোগৈ আৰু আপোনালোকে যদি এনেকুৱা চেলেঞ্জিং ভিডিঅ' আৰু ঢালিব কয় তেনেহ'লে মই যেতিয়া টাইম পায় তেতিয়া মই এনেকৈ চেলেঞ্জ কৰি আপোনালোকক ভিডিঅ' দি দিমগৈ আৰু ৰাতিত যদি থাকিব দিয়ে আপোনালোকে চ' তেতিয়াও মই ৰেডি আছোঁ চ' আপোনালোকে একো নকৰিব আপোনালোকে মোক মাত্ৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক এটা কৰিবলৈ নাপাহৰিব আৰু কোনো এজনে এনেকৈ কৰে যে ভিডিঅ' চাই আৰু মাজতে এৰি গুচি যায় ছাবস্ক্ৰাইব নকৰে লাইক নকৰে একো নকৰে কমেণ্ট বক্সত কমেণ্ট কৰি এটা জনাই দিব এইবিলাকে এতিয়া খাই থাকিব লাগিব খোৱা বস্তু হওক নহওক পানী খাব মন গৈছে কিন্তু ইয়াৰ পানী মই নাখাওঁ চ' বলক এতিয়া আকৌ যাওঁ বন্ধুসকল তাত কিবা আহিছিলে মই এতিয়া ঘৰত নামি আহিছোগৈ বহুত ভয় লাগিছে মোৰ সঁচাকে মা শপত কৈছোঁ আপোনালোকে চাগে দেখিলে আৰু নেদেখিলে একো নাই শব্দটো শুনিলে চাগে মই জানিছিলোঁ ইয়াত কিবাটো হ'ব এতিয়া মই কেনেকৈ ওপৰলৈ যাম মই এনেকুৱা চেলেঞ্জ